সেইদিনাৰ কথাটো তামাম মই কৈছিলো কি জানা মই কোনো ছোৱালীক ডাউন দি কোৱা নাই মই কৈছিলো যে সবে নিজৰ নিজৰ উন্নতিত গুৰুত্ব দিব লাগে আৰে কাৰোবাক যদি ভাল পাইছো সোৱা কোনোবা এজনে কমেন্ট কৰিছিলে তাৰ মানে মেমৰ ভাল পোৱা ল'ৰাজনৰ চাকৰি নাই বুলি কৈছিলে মই কৈছো হাৰে ভাল পোৱা ল'ৰাজনৰ চাকৰি থাকক নাথাকক হেতু লগত মোৰ কি মই থৰি না চাকৰিটোক ভাল পাইছো মই তাক ভাল পাইছো তাৰ মানে কি মই তাক মনে প্ৰাণে ভাল পাইছো মই তাৰ মনটো দেখি ভাল পাইছো চাকৰিটোক দেখি ভাল পোৱা নাই নহয় আৰু যদি মোৰ ইমানে লোভ চাকৰিটোৰ প্ৰতি তেতিয়া হলে চাকৰিটো লবলে মই ট্ৰাই কৰিম ন চাকৰিটোকে মই লম মই নিজে যদি চাকৰিটোকে ভাল পাও মই যদি কিবা কৰি চাকৰি লব পাৰিলো হয় নাই হেতু কৈছিলো মই হৈ গল কিবা মানে এনেকুৱা কি মই ছোৱালী বিলাকক কিবা কৈছো হয়ও বহুত ছোৱালী এটো কথা বুজিব লাগে আৰু বহুতে কৈছে মই তাতে দেখা পাই গৈছো কিমান মানুহ অফেন্ড হৈছে বহুত ছোৱালী এনেকুৱা কৰে যে কোনবোৰ ছোৱালী মানুহ তাতে অফেন্ড হ'ব মই কি বেয়া কথাটো কলো কোনবোৰ ছোৱালী মানুহ অফেন্ড হ'ব যাৰ অলৰেডি সেই চিন্তা ধাৰাটো আছে যে মইতো চাকৰি চোৱা ল'ৰালৈ বিয়া হ'ম এওঁ কি কথা ক'ব আহিছে সেইটো মই সেইটো কোৱা নাই যদি তুমি কাৰোবাক ভাল পাইছা তুমি চাকৰি চাই ভাল পাইছা নেকি তুমি ভাল পাবা তেওঁৰ কথাবাৰ্তা তেওঁ তোমাক কিমান ৰেসপেক্ট কৰে তেওঁ তোমাক কিমান সন্মান কৰে তেওঁ তোমাক কিমান বুজি পায় বা কিমান বুজি পোৱাৰ তেওঁ চেষ্টা কৰে বুজি নাপালেও কিমানখিনি এফৰ্ট দিয়ে তেওঁ কিমানখিনি এফৰ্ট তোমাৰ কাৰণে পুট কৰে তোমাক কিমান প্ৰায়োৰিটি দিয়ে বুলি মই নকওঁ প্ৰায়োৰিটি বহুত বস্তু হ'ব পাৰে কিন্তু ৰেসপেক্ট সন্মান আৰু আন্ডাৰষ্টেণ্ডিং বুজি এই দুটা বস্তু এটা সম্পৰ্কত থাকিব লাগে সেইখিনি চাই তুমি এজন মানুহক ভাল পাবা সেইখিনি দেখি সেইখিনি অনুভৱ কৰি তুমি ভাল পাবা তোমাৰ ভাল পোৱা হৈ যাব ভাল পোৱা বস্তু নহয় ভাল পোৱা হৈ যায় কৰা বস্তু নহয় ন যে চাকৰিটো আছে ভাল পাম দে মই কি এই ধৰণৰ বস্তু হেতু মই হেতু কৈছিলো তাৰ পিছত হৈ গল কিবা দেয়া হ'ব একো নহয় ভালে হ'ল যি হ'ল ভালে হ'ল হয় নাই এক্স্যাক্টলি লেহৰা দো বাই দীপ্তি বঢ়িয়া এইটো এনেকে বিশ্বাস ৰাখিব লাগে মোৰ ওপৰত ঠিক আছে ভাবি পেলাই কৰাটো বহুত ভাল কিন্তু যদিও নোৱাৰে ন হতাশ হ'ব নালাগে মই মোৰ কথা কওঁ ন মই যদি তেনেকুৱা অৱস্থা হয় ন মই পান দোকান এখন দিও চলিম চাহৰ দোকান এখন দিম ফুৰ্তিত থাকিম জীৱনটো যেতিয়ালৈকে আছে ফুৰ্তিত থাকা হ'ব তোমাৰ ভাল নিজে নিজৰ সহায় কৰা মই সেইটোহে পাবলগীয়া আছিল কোনে কৈছে তোমাক সেইটো পাবলগীয়া তুমি নিজে ভাবি লৈছা আৰু নিজে আশা কৰিছা সেইকাৰণে তুমি আজি দুখ কৰিছা কিন্তু তুমি সেই সিচুৱেশনতো যদি নিজে কিবা এটা মই এইখিনি পাৰিম এইখিনি কৰো বুলি কৰিব পাৰা ন হেতুতহে তোমাৰ আসল মানৱীয়তা ওলাই পৰে আসল তুমি মানুহৰ তোমাৰ সময়ত তোমাৰ যেতিয়া বেয়া হ'ব সেইখিনি সময়ত তুমি আশে-পাশে মানুহ থকা তোমাক যোনে সাপোৰ্ট কৰি আছে সেইখিনি মানুহক তুমি চিনি পাইছা নে নাই হেতু মেটাৰ কৰে বুজি পাইছা গতিকে মই কেতিয়াও এটো নাপালো হেতু নাপালো বুলি মই আপোনজনক কেতিয়াও দুখ নিদিও মই নিজে যিমান পাৰি কৰিবলৈ চেষ্টা কৰিম বুজি পাইছা আফগানিস্তান প্লেয়াৰে কৈছে বোলে কি গান গা মই নাজানো লেহৰা দো গানটো লেহৰা দো এইখিনিয়ে জানো লেহৰা দো এইখিনিয়ে জানো আৰু বাকিখিনি লিৰিক্স মনত নাই মানে নাজানো বুলি কোৱা নাই মনত নাই yes exactly ছোৱালী বিলাকৰ সময় থাকে ছোৱালীয়ে বুজি পায় কিন্তু কথাটো ক'ত জানা মই সকলো ল'ৰা ছোৱালীক বুজাই দিও কি হয় জানা মই যদি শুনা মই ফুপালী সন্ধ্যা মেমে যদি তোমালোকক মই কিছুমান কথা ভাবো আৰু যদি মই মানে এনেকুৱা বিচাৰো যে তোমালোকে এটলিষ্ট কিছু পাৰ্চেন্টেজ এনেকে ভাবা এনেকে পৃথিৱীখন চোৱা এই দৃষ্টিভংগীৰে ছোৱালী বিলাকে পাৰিব ছোৱালী বিলাকে পাৰে ছোৱালী বিলাকে জানে বহুত বস্তু কিন্তু ছোৱালী বিলাকক সৰুৰে পৰা কেনেকে ডাঙৰ দীঘল কৰা হৈছে তোমালোকে নিজে ভাবাচোন নিজে ভাবা তোমালোকে যেতিয়া তোমালোকৰ ঘৰত ছোৱালী এজনীৰ তুলনি হয় উফ ৰাম তুলনি হোৱাৰ লগে লগে একদম সেন্দুৰ দি কইনা ছয়না হাজাই হেতুক নচুবি এইটো নকৰিবি অমুকত নাযাবি দেই ল'ৰাৰ লগত কমকে কথা পাতিবি এইবিলাক কিয় কৈ দিয়া হয় কিহৰ কাৰণে কোৱা হয় যে কইনা হোৱাটো সবচে ধুনীয়া কথা তোমাৰ বাবে কিয় কৈ দিয়া হয় আৰু যেতিয়া ছোৱালী এজনীক তুমি তেনেকেই ডাঙৰ দীঘল কৰিবা এজনী ছোৱালীৰ মাইন্ডসেটটো তেনেকুৱা হৈ যাব যে মই বিয়া হ'মেই মই মোৰ চাকৰি নাথাকিলেও মই বিয়া হ'বই লাগিব বিয়া হোৱাটোহে মোৰ মেইন উদ্দেশ্য আৰু লাষ্টত গৈ কি হয় চাকৰি থাকক নাথাকক কিছুমান জীৱন এনেকুৱা দুখকৰ হৈ যায় তুমি ভাবিব নোৱাৰা গতিকে যেতিয়া আন ছোৱালীয়ে বা আন তিৰুতাই যেতিয়া তেওঁ কয় যে তুমি এইটো কৰা তেতিয়া তাই নিজে অফেন্ড হয় কিয় কৰিম মই
কিয় কৰিম মই তুমি কেলে এনেকে কৈছা তুমি ছোৱালী মানুহৰ কথা এনেকে কৈছা এইটো কৈছা সেইটো কৈছা মোৰ কথা তুমি কিয় এনেকে কৈছা কিহৰ কাৰণে কয় কাৰণ তাইক তেনেকেই ডাঙৰ দীঘল কৰা হৈছে ঘৰত তেনেকেই সেইবিলাক মাইণ্ডছেট সেইবিলাক কথা কৈ তাইৰ মাইণ্ডছেটটো তেনেকুৱা বনাই দিয়া হৈছে আৰু সেইটো তাইৰ মাক দেউতাকৰ দুখ নহয় দুখ বুলিও ক'ব নোৱাৰি কাৰণ মাক দেউতাককো তেনেকেই ডাঙৰ দীঘল কৰিছে মাকক যিটো শিকাইছে মাকেওতো নিজৰ ছোৱালীজনীক সেইটোৱেই ক'ব ন হয় নাই কিন্তু ডিপ ইনসাইড সেই মাকজনীও কৰবাত ভাবি থাকে মই কৰিব নোৱাৰা কামখিনি যদি মোৰ ছোৱালীয়ে কৰিলে হয় বুজি পাইছানে ছোৱালীয়ে পাৰিব ছোৱালীয়ে পাৰি আছে কৰি আছে কিন্তু তাৰ পিছতো কিছুমান বস্তুত উইমেন এম্পাৱাৰমেন্ট বুলি বস্তুবিলাক ক'ব কিয় লাগে কিয় ছোৱালীবিলাকে চিঞৰি কয় কাৰণ আজিও বহু ঘৰত বহু কৰ্নাৰত বহুত ছোৱালী তেনেকে পৰি লুকাই আছে আৰু সেইটো সত্য কথা বুজি পাইছানে অবিশ্বাস্য হলেও সেইটো সত্য আৰু সেই কাৰণে যেতিয়ালৈকে ছোৱালীয়ে মাত নামাতিব তেতিয়ালৈকে ছোৱালীবিলাক আগ নাবাঢ়িব সেই কাৰণে যে আজি মই কৈছো বহুত ছোৱালী অফেন্ড হৈছে তাৰ মানে মই এইটো ক'ব পাৰো যে ছোৱালীয়ে ছোৱালীৰ শত্ৰু কিন্তু কিয় শত্ৰু হৈছে সেইটো মই কেনেকে ক'ম কাৰণ ছোৱালীবিলাকক সৰুৰে পৰা তেনেকেই ডাঙৰ দীঘল কৰা হৈছে যিটো মাইণ্ডছেট লৈ ছোৱালীবিলাক ডাঙৰ দীঘল হৈছে বুজি পাইছো সেই কাৰণে আজিও ছোৱালী এজনীয়ে এটা বৰ্দি এটা প্ৰফেশনাল ইউনিফৰ্ম এটা পিন্ধাতকৈ খুব ধুনীয়াকে শাৰী সাৰী পিন্ধি বেছি ভাল পায় বুজি পালুনে এটোৱে কথা ঠিক আছে মই আমি দিব লাগিব সেই স্পেস আমি দিব লাগিব সেই জায়গাখিনি ছোৱালীবোৰক দিব লাগিব হিহঁতৰ মেন্টাল হেলথৰ প্ৰতি আমি খিয়াল ৰাখিব লাগিব হিহঁতক আগুৱাব লাগিব আগুৱাই ক'ব লাগিব যা তই পাৰিবি এটো কথা কোৱা বহুত ছোৱালীৰ জীৱনত মানুহ নাই এটো তোমালোকে বুজা ঠিক আছে আৰু সেই কাৰণে ছোৱালীবিলাক অলপ টাইম দিয়া যিবিলাক ছোৱালীয়ে অফেন্ড কৰি পেলাই কৈ দিয়ে সব একে নহয়তো সব লৰাই একে নহয় সব ছোৱালীও একে নহয় ভাল বেয়া সবতে আছে গতিকে তোমাৰ ওপৰত ডিপেন্ড কৰে তুমি সবকে কেনেকে ট্ৰিট কৰা ঠিক আছে what you give you get in return হেতু কথা সদায় মনত ৰাখিবা ছোৱালী হক লৰা হক বুজি পাইছো সো যিখিনি কথা কলো আই হোপ তোমালোকে মাইন্ডত হুমুৱাই লোৱা মাইন্ডত লৈ লোৱা আৰু তেনেকে গুটেই পৃথিৱীখনকে ট্ৰিট কৰিবা ঠিক আছে আৰু যিমান যি হলেও নিজে আগুৱাই যাবলৈ চেষ্টা কৰি আছা যি হৈ যাক মই যামেই আগুৱাই সেই ছোৱালীখিনিক মোৰ ফালৰ পৰা সেলিউট দিছো তোমালোকে পাৰিবা আৰু যদিও নোৱাৰা হতাশ নহবা কাৰণ তোমালোকৰ মাজত সেইখিনি সাহস আছে যে তোমালোকে অলপমান কিবা কৰি হলেও নিজৰ জীৱনটো সুখী কৰি ৰাখিব পাৰিবা মোৰ বিশ্বাস আছে তোমালোকৰ ওপৰত ডান অল ৰাইট এভৰিবডি বহুত হৈ গল বহুত কলো মই ধুনিয়াকে মোৰ নিজৰ মনৰ কথাখিনি তোমালোকৰ লগত বহুত ধন্যবাদ ইমান ধুনিয়াকে সাপোৰ্ট কৰাৰ বাবে ইমান ধুনিয়াকে মৰম দিয়া বাবে সকলোকে মোৰ ফালৰ পৰা বহুত মৰম তোমালোক মোৰ চিৰ হেউজ হৈ থকা জুই ফুলখিনি পুনৰবাৰ লগ পাম নেক্সট ওয়েডনেসডে at 11 am আৰু তেতিয়ালৈকে সকলো ভালে থাকা কুশলে থাকা বহুত মৰম